কমাৰ্চ সায়েন্স আৰু ভোকেশনাল এই বছৰলৈকে আমাৰ 4টা ষ্ট্ৰীম আছে আৰ্টছৰ ষ্ট্ৰীমত আমাৰ টোটাল পাছ হৈছে এপিয়াৰ্ড কেণ্ডিডেট হ'ল 2,41,124 তাৰে ভিতৰত টোটাল পাছ হৈছে 1,91,798 79.54%। ইয়াৰে ভিতৰত যদি ফিমেলৰ পাৰ্চেণ্টেজ দেখা যায় ফিমেল 81.96% পাছ হৈছে আৰু মেল 76.10 আৰ্টছৰ ক্ষেত্ৰত কমাৰ্চৰ টোটাল আমাৰ এপিয়াৰ্ড কৰিছিলে 19,469 আফটাৰ এবসেন্ট বাদ দিলে আৰু তাৰে ভিতৰত 15,796 পাছ কৰিলে 81.13%। ইয়াতেও মেল 80.45 ফিমেল 82.67 ফিমেল ইয়াতে ওপৰত আছে আকৌ সায়েন্সত যদি আমি চাওঁ টোটাল এপিয়াৰ্ড কেণ্ডিডেট 60,667 পাছ কৰিলে 54,474 আৰু পাছ পাৰ্চেণ্টেজ ইজ 89.79 ইয়াতেও ফিমেল 90.80 আৰু মেল 89 ইয়াতেও ফিমেল ওপৰত আছে ভোকেশনাল এডুকেশ্যন যেটো এইবাৰৰ কাৰণে লাষ্ট আৰু ইয়াতে এপিয়াৰ কৰিলে 1,465 তাৰে ভিতৰত 1087 পাছ কৰিছে পাছ পাৰ্চেণ্টেজ 74.19 ইয়াতেও ফিমেল ওপৰত 76.74 আৰু মেল 72.42 যদি আমি টোটেলিটিটো চাওঁ তেতিয়া মেল পাছ কৰিছে 1,17,731 ফিমেল পাছ কৰিছে 1,45,426 তাৰ মানে মেল 79.46 আৰু ফিমেল 83.81 পাছ পাৰ্চেণ্টেজটো 81.54 এটো কিন্তু অলমোস্ট যোৱা বছৰৰ প্ৰায় একে সমান অলমোস্ট ইকুৱেল হৈ আছে অলপ অলপ ডিফাৰেন্স আছে কবাত 1% কবাত কমিছে 2% কবাত বাঢ়িছে যদি আমি ডিস্ট্ৰিক্ট ওয়াইজ পারফরমেন্স চাওঁ তেতিয়াহ'লে আৰ্টছৰ ক্ষেত্ৰত বাক্সা জিলা 1 নম্বৰত আছে 94.29 সেকেন্ডত দৰং 92.99 আৰু থাৰ্ডত লখিমপুৰ 90.35 আৰু একেবাৰে যদি লোয়েষ্টৰ ফালে যাওঁ ঠিক হাই স্কুলৰ দৰে কাছাৰীদি হায়াৰ সেকেন্ডাৰীত লোয়েষ্ট আৰ্টছত 59.83 কমাৰ্চৰ ক্ষেত্ৰত দুটা ডিস্ট্ৰিক্ট প্ৰথম হৈছে মাজুলী আৰু সাউথ সালমাৰ 100% পাস ক্যান্ডিডেটৰ সংখ্যা কম তামুলপুৰ 98.95 আৰু বজালী 96.46 ধুবৰী ইজ দ্য লোয়েষ্ট ইন কেস অফ কমাৰ্স 68.23 ধুবৰী বদে হেৰিটো লোয়েষ্ট টাইপ আছে অলপ সেকেন্ড লোয়েষ্ট বা থাৰ্ড লোয়েষ্ট আছে সায়েন্সৰ ক্ষেত্ৰত তামুলপুৰ 1 নম্বৰত 98.39 वेस्ट कार्बी आंगलंग 98.36 और बाक्सा 97.96 धेमाजी लोएस्ट 70.03 भोकेशनल एजुकेशन तीनिटा डिस्ट्रिक्ट ভাল হৈছে বিশ্বনাথ মাজুলী और শিৱসাগৰ 100% দৰং 97.85 বৰপেটা 96.15 और श्रीभूमि इज द लोएस्ट 9.09 ভোকেশনল एजुकेशन कैटेगरी वाइज रिजल्ट आमी जदि चाওঁ तेतियाले जनरलर पास परसेंटेज इज 80.60 ओबीसी एमओबीसी लग लगाले अलमोस्ट 85% रिजल्ट होइसे शेड्यूल कास्ट 77.63 एसटीपी 79.78 और एसटीएस 76.37 अलमोस्ट इक्वल टाइप एवरीथिंग এইখিনি হল আমাৰ জেনারেল ব্যবস্থা এতিয়া যদি কোনোবা রিচেকিং কৰিব বিচাৰে তে আমি লিংকটো 2 দিনৰ ভিতৰত খুলি দিম তেওঁলোকৰ এনসার স্ক্ৰিপ্ট যদি কাৰোবাৰ আপত্তি আছে দ্যাট রিচেকিং অফ কি হৈ থাকিব আৰু মাইগ্রেশন সার্টিফিকেট যাক লাগে যিবিলাকে জেনারেলি আমাৰ ক্লাস 12 পাস কৰিলে বাহিৰত যায় তেওঁলোকৰ ই মাইগ্রেশন সার্টিফিকেট ওলাই যাব এজ সুন এজ এপ্লাই কৰিব উইদিন হাফ এন আৱাৰ তেওঁ নিজৰ তাতেই ডাউনলোড কৰিব পাৰিব মাইগ্রেশন ইয়াত আহাৰ প্ৰয়োজন নাই এইখিনি হল আমার পাস পার্সেন্টেজ আর হেৰিটো পিডিএফ আপোনালোকক শেয়ার করা হয়েছে আপোনালোকে গম পাইছে যেহেতু আপোনালোকে ইয়াত আহিছে আমি আমার ছাত্র ছাত্রী সকলে
প্ৰত্যেক বছৰে কিছুমান অসুবিধাৰ সৃষ্টি হৈছিলে, তেখেতৰ কিছুমান অসুবিধা আছিলে। সেইখিনি আমি যোৱা বছৰ 11 ক্লাছ আৰম্ভ মই আৰু 3টা পৰীক্ষা দিব বিচাৰোঁ, কাৰণ আমি 27ৰ পৰীক্ষাটো স্পেচিয়েল এক্সাম হিচাপে পাতিম। ডেট মিনছ তেওঁ যদি আগৰ কোনোবাটো ভাল কৰিব বিচাৰে সেইটোও পৰীক্ষা দিব পাৰিব। এইটো আগতে ব্যৱস্থা নাছিল, এই বছৰ অহা বছৰৰ পৰা সেই ব্যৱস্থাও থাকিব। ঠিক সেইদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট দিব বিচাৰে সেইকাৰণে তেওঁলোকেও কমপ্লিট ছাবজেক্টৰ বেটাৰমেণ্ট দিব পাৰিব, এটাও দিব পাৰিব, দুটাও দিব পাৰিব, তিনিটাও দিব পাৰিব। সেইকাৰণে 27ত যিটো আমাৰ পৰীক্ষা হ'ব আগতে তাক আমি কম্পাৰ্টমেণ্টেল এক্সাম বুলি কওঁ বা এটা বিষয়ত দিব পাৰে বুলি কৈছিলোঁ, সেইটো এতিয়া সেইবিলাক ব্যৱস্থা নাথাকে। এভৰিবডি উইল বি এ স্পেচিয়েল এক্সাম, নামটো স্পেচিয়েল এক্সাম হ'ব। আৰু তেওঁলোকক আমি 2 মাহৰ পিছত, তাৰমানে পৰীক্ষা প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছতে আমি স্পেচিয়েল এক্সাম পাতিম। যিবিলাকে তাতেও ফেইল কৰিব তেওঁলোকেও দিব পাৰিব, বেটাৰমেণ্ট তেওঁলোকেও দিব পাৰিব। এই বছৰ যিবিলাকে ফেইল কৰিছে বা ভাল কৰিব বিচাৰে তেওঁলোকেও দিব পাৰিব। চ' ডেট এটা ৰেগুলাৰিটি হয়, চবেই ৰেগুলাৰ কেণ্ডিডেট হিচাপে থাকিব। 2টাতকৈ যদি বেছি বিষয়ত ফেইল কৰে তেতিয়া তেওঁলোকে ৰিএডমিশ্যন ল'ব লাগিব। ৰিএডমিশ্যন ল'লে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব। ৰিএডমিশ্যনটো এইকাৰণে লাগে যে আমাৰ এতিয়া কেৰিকুলামত বহুত পৰিৱৰ্তন হৈছে, টেক্সট বুকো বহুত পৰিৱৰ্তন হৈ আছে, ছিষ্টেম বহুত পৰিৱৰ্তন হৈ আছে। যদি 2টাতকৈ বেছি ফেইল কৰে তেতিয়াহ'লে তেওঁ সেই ছিষ্টেমৰ লগত খাপ নাখাব। গতিকে তেওঁ নিজে ৰিএডমিশ্যন ল'ব লাগিব। ৰিএডমিশ্যনৰ কাৰণে এটা পৰ্টেল আমি অহা 2 সপ্তাহৰ ভিতৰতে খুলি দিম, যোনে যোনে ৰিএডমিশ্যন ল'ব বিচাৰে। তাতে আমি আৰু এটা বাধ্যবাধকতা নাৰাখোঁ যে তেওঁ যিটো প্ৰতিষ্ঠানত আগতে পঢ়িছিলে সেই প্ৰতিষ্ঠানৰ পৰাই যে ৰিএডমিশ্যন ল'ব লাগিব তেনেকুৱা কোনো বাধ্যতা নাথাকে। তেওঁ যিটো ভাল পায়, যে মই এতিয়া ইয়াতে কৰিছিলোঁ বেয়া হৈছে, এতিয়া মই গাঁৱত গ'লোঁ, গতিকে গাঁৱৰ এখন স্কুলত এডমিশ্যন ল'ব বিচাৰে, তাতেও তেওঁ ৰিএডমিশ্যন ল'ব পাৰিব। তেনেকুৱা এটা সুবিধা আমি কৰি দিব বিচাৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফলৰ ফালে আগবাঢ়ি যাব পাৰে, ভাল হ'ব পাৰে। তাৰ কাৰণে অহা বছৰৰ পৰা সেই ব্যৱস্থাটো থাকিব। যেনেকৈ মই কৈছিলোঁ আমি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি এটা স্কিল চাৰ্টিফিকেট ছেপাৰেটলি দিছোঁ। ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰীয়ে পালে যিসকলে স্কিল ছাবজেক্টত বহিছিলে। ঠিক একে ধৰণে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো যিসকলে স্কিল ছাবজেক্টত বহিছিলে তেওঁ ফেইল কৰক বা পাছ কৰক, তেওঁৰ যদি স্কিল ছাবজেক্টৰ প্ৰফিচিয়েঞ্চি আছিলে তেতিয়াহ'লে তেওঁ এটা চাৰ্টিফিকেট পাব। লগতে মানে দুটা চাৰ্টিফিকেট পাব, এটা চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আৰু এটা স্কিল চাৰ্টিফিকেট এই বছৰৰ পাব। আগতে আমাৰ এইটো আমি অৱশ্যে 11ত অলৰেডি ডিক্লেয়াৰ কৰিছিলোঁ। আগতে আমাৰ অলপ পাছিং মাৰ্কৰ এটা এম্বিগুইটি আছিলে। কোনোবা এটা ছাবজেক্ট দিলে 36 পাছ হ'ব লাগিব, কোনোবাটো দিলে 37 পাছ হ'ব লাগিব, কোনোবাটো 30 হ'লেই পাছ হৈ যায়। আমি এইটো গুচাই দিছোঁ। এতিয়া চব ছাবজেক্টতে 33% পাব, ইকুৱেল লাইক দ্য CBSE। চ' ডেট কোনো অহা বছৰ অলৰেডি 11ত হৈ গ'ল, ক্লাছ 11ত হৈ গ'ল, 12ত অহা বছৰ হ'ব। চ' ডেট কোনো ছাত্ৰ ছাত্ৰীয়ে CBSE ষ্টেণ্ডাৰ্ড মতে একে ছিষ্টেমত ৰিজাল্টটো পাব 33%। আগতে আমাৰ কিবা 5টাও দিব পাৰিছিলে, 6টাও দিব পাৰিছিলে। তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিলে। যেনেকৈ যেতিয়া নীট পৰীক্ষা দিয়ে তেতিয়া বেষ্ট অফ 5 লোৱা যায়। আমাৰ যেতিয়া যিজনে 5টা ছাবজেক্ট দিয়ে তেওঁ MIL আৰু ইংলিছ দিয়ে, কিন্তু নীটত MIL আৰু ইংলিছ টেকেন এজ এ 1 ছাবজেক্ট। গতিকে তেওঁক মাত্ৰ 4টা ছাবজেক্ট হৈ যায়, আৰু 4টা ছাবজেক্ট হ'লে তেওঁ পাৰ্চেণ্টেজ অফ মাৰ্ক কমি যায়, কাৰণ আউট অফ 5 ধৰে। গতিকে বহুতেই আমাৰ নীটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে। সেইটো আঁতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা ছাবজেক্ট দিয়াটো কম্পালচৰি কৰা হৈছিলে। 11ত এইটো হৈ গ'ল, এবাৰ 12তো সেইটো কম্পালচৰি থাকিব।